হাই ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি অসমৰ জিকেৰ ওপৰত মুঠ 50টা দৰকাৰী প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। এইকেইটাৰ ভিতৰত প্ৰায় এক্সামত সুধিয়ে থাকে। তো বলা আজি ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে তলৰ কোনখন ৰাজ্যই ম্যানমাৰ দেশৰ সৈতে সীমা ভাগ নকৰে? উত্তৰ হ'ব আসাম। আৰু লগত নকৰে অসমৰ সৈতে সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত চুটক জলবিদ্যুৎ প্লান্ট অৱস্থিত? উত্তৰ লাডাখ। নেক্সট কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যন, কুলেৰু হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেট ফ্ৰম, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছিল? অংশী গ্লেচিয়াৰ। ঠিক আছে, অংশী নদীৰ পৰা কি হৈছিল? ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল। নেক্সট 5 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল? উত্তৰ গুজৰাট। নেক্সট কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন, বানিহাল পাছ ভাৰতৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল অৱস্থিত? উত্তৰ জম্মু এণ্ড কাশ্মীৰ। কি কৈছে যে বানিহাল পাছ ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? উত্তৰ জম্মু এণ্ড কাশ্মীৰ। নেক্সট কুৱেশ্যন, 7 নম্বৰ কুৱেশ্যন, কটক কোনখন নদীৰ পাৰত অৱস্থিত? কটক মহানদী ৰিভাৰৰ ওচৰত অৱস্থিত। ঠিক আছে, কটক হৈছে মহানদীৰ ওচৰত অৱস্থিত। নেক্সট কুৱেশ্যন, 9 নম্বৰ কুৱেশ্যন, যে সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগটো হৈছে ধূপগড়। ঠিক আছে, ধূপগড়। নেক্সট কুৱেশ্যন চোৱা, 10 নম্বৰ কুৱেশ্যন, ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়? যে ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়? উত্তৰ ডি, 8টা। ঠিক আছে, নেক্সট 8খন হ'ব। নেক্সট 11 নম্বৰ কুৱেশ্যন, তলৰ কোনখন নদীক দক্ষিণ গংগা নামেৰে জনা যায়? উত্তৰ গোদাবৰী। নেক্সট কুৱেশ্যন চোৱা, 12 নম্বৰ কুৱেশ্যন, তলৰ কোনটো পাহাৰ অসমত অৱস্থিত? ঠিক আছে, তলৰ কোনটো পাহাৰ অসমত অৱস্থিত? কাৰ্বি আংলং হিলছ। নেক্সট কুৱেশ্যন, 13 নম্বৰ কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো কোনটো? যে ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো হৈছে ইন্দিৰা পইণ্ট। ঠিক আছে, ইন্দিৰা পইণ্টটো হৈছে ভাৰতৰ দক্ষিণ ফালে থকা বিন্দুটো। ঠিক আছে, নেক্সট কুৱেশ্যন, 14 নম্বৰ কুৱেশ্যন, তলৰ কোনটো বান্ধ গুজৰাট ৰাজ্যত অৱস্থিত? যে তলৰ কোনটো বান্ধ গুজৰাট ৰাজ্যত অৱস্থিত? উকেইন ডাম। ঠিক আছে, ইউকেন ডাম হৈছে তোমাৰ গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, 15 নম্বৰ কুৱেশ্যন, ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনটো? যে ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি হৈছে তোমাৰ বাৰেন আইচলেণ্ড। নেক্সট কুৱেশ্যন, 16 নম্বৰ কুৱেশ্যন, কোনটো চেনেলে আন্দামান দ্বীপপুঞ্জ আৰু নিকোবৰ দ্বীপপুঞ্জক ইটোৱে সিটোৰ পৰা পৃথক কৰে? কোনটো চেনেলে কৰে? 10 ডিগ্ৰী চেনেলে কৰে। নেক্সট কুৱেশ্যন, 17 নম্বৰ কুৱেশ্যন, চুটানাগপুৰ মালভূমি ভাৰতৰ কোনবোৰ ৰাজ্যত বিয়পি পৰিছে? যে চুটানাগপুৰ মালভূমি ভাৰতৰ কোনবোৰ ৰাজ্যত বিয়পি পৰিছে? উত্তৰ অল অফ দিছ। ৱেষ্ট বেংগলতে আছে, ৱেষ্ট বেংগল, ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা গোটেইকেইটাতে আছে। ঠিক আছে, নেক্সট কুৱেশ্যন, 18 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনটো স্থানক শ্বেত জল বুলিও জনা যায়? ভাৰতৰ কোনটো ৰাজ্যক শ্বেত জল বুলি জনা যায়? চিয়াচেন। ঠিক আছে, চিয়াচেনক ভাৰতৰ শ্বেত জল বুলিও জনা যায়। নেক্সট কুৱেশ্যন, নৌকালিকাই জলপ্ৰপাত কোন ৰাজ্যত অৱস্থিত? উত্তৰ মেঘালয়। ঠিক আছে, নৌকালিকাই জলপ্ৰপাত ক'ত অৱস্থিত? মেঘালয়ত অৱস্থিত। নেক্সট কুৱেশ্যন, 20 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্য তিনিফালৰ পৰা বাংলাদেশে ঘেৰি আছে? ভাৰতৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা বাংলাদেশে ঘেৰি আছে? উত্তৰ
ত্ৰিপুৰা তিনি ফালৰ পৰা কি কৰি আছে বাংলাদেশে ঘেৰি আছে নেক্সট কোৱেশ্চন 21 নং কোৱেশ্চন লক্ষদ্বীপ মুঠ কিমান দ্বীপেৰে গঠিত উত্তৰ 36 খন দ্বীপেৰে লক্ষদ্বীপ গঠিত নেক্সট কোৱেশ্চন 22 নং কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্য সেভেন সিস্টাৰৰ অংশ নহয় যে ভাৰতৰ কোনখন ৰাজ্য সেভেন সিস্টাৰৰ অংশ নহয় ওয়েস্ট বেংগল ঠিক আছে নেক্সট কোৱেশ্চন 23 নং কোৱেশ্চন হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালাৰ নাম কি যে হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালাৰ নাম হৈছে শিৱালিক্স ঠিক আছে শিৱালিক্স নেক্সট কোৱেশ্চন 24 নং কোৱেশ্চন দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চন 25 নং কোৱেশ্চন যে তলৰ কোনটো শুদ্ধ নহয় ৰ'জ আইসল্যান্ড আন্দামান এণ্ড নিকোবৰ মাজুলী আইসল্যান্ড আসাম আব্দুল কালাম আইসল্যান্ড উৰিষ্যা এণ্ড পাম্বন আইসল্যান্ড কেৰেলা তলৰ কোনটো শুদ্ধ নহয় পাম্বন আইসল্যান্ড নেক্সট কোৱেশ্চন 26 নম্বৰ কোৱেশ্চন কোনখন দেশৰ লগত ভাৰতৰ সীমা আটাইতকৈ দীঘল কোনখন দেশৰ লগত ভাৰতৰ সীমা আটাইতকৈ দীঘল বাংলাদেশ নেক্সট কোৱেশ্চন 27 নং কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্য ভাতৰ বাটি বুলি জনা যায় যে ভাৰতৰ কোনখন ৰাজ্য ভাৰতৰ ভাতৰ বাটি বুলি জনা যায় ভাতৰ বাটি বুলি অন্ধ্ৰ প্ৰদেশক জনা যায় নেক্সট কোৱেশ্চন 28 নম্বৰ কোৱেশ্চন আহমেদাবাদ কোনখন নদীৰ পাৰত অৱস্থিত উত্তৰ সবৰমতী ৰিভাৰৰ ওচৰত আহমেদাবাদ অৱস্থিত নেক্সট 29 নং কোৱেশ্চন ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম কোনখন যে ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ নেক্সট কোৱেশ্চন 30 নং কোৱেশ্চন তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান লাডাখত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যান হেমিছ নেক্সট কোৱেশ্চন 31 নং কোৱেশ্চন কন্দলা বন্দৰ ভাৰতৰ কোনখন ঠাইত অৱস্থিত যে কন্দলা বন্দৰ ভাৰতৰ কোনখন ঠাইত অৱস্থিত গুজৰাটত ঠিক আছে ইয়াতে কোনত আছে এটো ভুল তো ইয়াতে কি হ'ব কোনখন হ'ব ঠিক আছে গুজৰাটত অৱস্থিত নেক্সট কোৱেশ্চন 32 নং কোৱেশ্চন গংগা নদীৰ উপনৈখনে কোন দেশত পদ্মা নাম লয় যে গংগা নদীৰ উপনৈখনে কোন দেশত পদ্মা নাম লয় বাংলাদেশত ঠিক আছে নেক্সট কোৱেশ্চন 33 নং কোৱেশ্চন অজন্তা গুহা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰত অৱস্থিত নেক্সট কোৱেশ্চন 34 নং কোৱেশ্চন নগৰজুন সাগৰ শ্ৰীশৈলাম বাগ সংৰক্ষিত বনাঞ্চল ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত উত্তৰ অন্ধ্ৰ প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চন 35 নং কোৱেশ্চন মুচি নদী তলৰ কোনখন নদীৰ উপনৈ মুচি নদী হৈছে তলৰ কৃষ্ণা নদীৰ উপনৈ নেক্সট কোৱেশ্চন 36 নং কোৱেশ্চন 2023 চনৰ G20 শীৰ্ষ সন্মিলনৰ আয়োজন ৰাষ্ট্ৰ কোনখন আছিল কোনখন দেশ ভাৰত নেক্সট ক'ত হ'ব ব্ৰাজিলত ইয়াৰ আগত ক'ত হৈছিল ইণ্ডোনেছিয়াত নেক্সট কোৱেশ্চন 37 নং কোৱেশ্চন সুৰত কোনখন নদীৰ পাৰত অৱস্থিত সুৰত তাপ্তি নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চন 39 নং কোৱেশ্চন আন্দামান আৰু নিকোবৰ দ্বীপত অৱস্থিত ইন্দিৰা পইণ্ট আন এটি নাম কি যে আন্দামান আৰু নিকোবৰ দ্বীপত অৱস্থিত ইন্দিৰা পইণ্টৰ আন এটা নাম কি লাহিসিং পাৰ্চন পইণ্ট এণ্ড পইগমা লায়ন পইণ্ট গোটেইকেইটা হৈছে ঠিক আছে তে অল অফ দিছ ঠিক আছে নেক্সট কোৱেশ্চন 14 নং কোৱেশ্চন নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নীতি আয়োগৰ মুখ্য কাৰ্যালয় হৈছে দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চন 41 নং কোৱেশ্চন তলৰ কোনটো শুদ্ধ নহয় ইউকাই ডাম ট্ৰাপ্তি ৰিভাৰ বগলিহাৰ ডাম চেনাব ৰিভাৰ উৰিডাম চেনাব ৰিভাৰ আইডুক্কি ডাম পেৰিয়াৰ ৰিভাৰ কোনটো শুদ্ধ নহয় সি নম্বৰ অপশ্যন উৰিডাম
Sena River. Next question. 42 নং question. তলৰ কোনটো বাংলাদেশ দেশৰ এটা সাগৰীয় বন্দৰ যে বাংলাদেশৰ এটা সাগৰীয় বন্দৰ কোনখন দেশ চিটাগং হৈছে বাংলাদেশৰ এখন সাগৰীয় বন্দৰ 43 নং question সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশখন হ'ল যে সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশখন হৈছে ইণ্ডোনেছিয়া নেক্সট question ভাকৰৱাল জনজাতি ভাৰতৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত পোৱা যায় যে ভাকৰৱাল জনজাতি ভাৰতৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত পোৱা যায় জম্মু এণ্ড কাশ্মীৰ নেক্সট question 45 নং question তলৰ কোনটো ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ উত্তৰ ডিপকো হৈছে সবতকৈ পুৰণি তেল শোধনাগাৰ আৰু 1901 চনতে আৰম্ভ কৰা হৈছিল ঠিক আছে নেক্সট question 46 নং question এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ ৰুলাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত জম্মু এণ্ড কাশ্মীৰত 47 নং question তলৰ কোনটো নদী সিন্ধু নদীৰ উপনৈ নহয় তলৰ কোনটো নদী সিন্ধু নদীৰ উপনৈ নহয় লোনি ঠিক আছে নেক্সট question 48 নং question ভাৰতে কোনখন দেশৰ সৈতে সীমান্তৰ সৰ্বোচ্চ দৈৰ্ঘ্য ভাগ কৰে যে ভাৰতৰ কোনখন দেশৰ সৈতে সীমান্তৰ সৰ্বোচ্চ দৈৰ্ঘ্য ভাগ কৰে উত্তৰ বাংলাদেশ নেক্সট 49 নং question কোনখন দেশত খেতিৰ অধীনত সৰ্বাধিক শতকৰা ভূমি আছে কোনখন দেশত খেতিৰ অধীনত সৰ্বাধিক শতকৰা ভূমি আছে উত্তৰ ইণ্ডিয়া 50 নম্বৰ question কি হৈছে যে which state is not a part of the seven sister of India যে কোনখন ৰাজ্য seven sister লগত মানে নাই বুলি কৈছে যে একেলগত নাই বুলি কৈছে ভাগ নহয় পাৰ্ট নহয় কোনখন ৰাজ্য সিকিম ঠিক আছে তো আজি এই 50টা ইম্পৰ্টেন্ট কোৱেশ্চন এটা ভালকে লিখি লোৱা একিটাৰ ভিতৰত আহিব যিকোনো তো আজি যদি ভিডিওটো ভাল লাগে থাকে প্লিজ সাবস্ক্ৰাইব কৰি চেনেলটো শেয়াৰ কৰি দিব বেলেগক যাতে সকলোৱে ভিডিওটো চাব পাৰে ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং